সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা বিশেষ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এজন বিশেষ মানুহৰ লগত কথা পাতিম, যিজনে কম বয়সতে এটা সফলতা পাবলৈ সক্ষম হৈছে। তো আপোনালোকক চিনাকি কৰি দিম, ভালকৈ আপোনালোকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টোৰ পৰা বহুত কথা শিকিব পাৰিব। আৰু ভিডিঅ'টো আপোনালোকে একদম জোচ পাব, জোচ। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাওক। তো এইজনেই মোৰ লগৰে হয় আৰু আমি একেখন ডিষ্ট্ৰিক্টৰে হয় আৰু অসমৰে হয়। তাতে তেওঁক মই আগতে চিনি নাপাওঁ, কিন্তু ইয়াতে আহি পেলাই গম পালোঁ যে আমি দুইটা একেখন ডিষ্ট্ৰিক্টৰে হয়। তো জানিম তেওঁ কেনেদৰে কম বয়সতে, যেতিয়া তেওঁ এপ্লাই কৰিছিলে তেতিয়া 18 বছৰ হৈছিলে, এতিয়া 19 বছৰ হৈছে আৰু কেইদিনমান আগত বাৰ্থডে কৰিছে তেওঁ। তো জানিম তেওঁৰ পৰা কেনেদৰে তেওঁ কম বয়সতে তাকো ফাৰ্ষ্ট ইণ্টাৰভিউতে কেনেকৈ সফলতা লাভ কৰিলে, যাৰ পৰা আপোনালোকে বহুত উপকৃত হ'ব পাৰিব। তো তেওঁ পৰিচয়টো ফাৰ্ষ্টতে লৈ লওঁ। জয় হিন্দ সকলোকে। মোৰ নাম মনোৰঞ্জন হয়, মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয়। তুমি কেনেকৈ কম বয়সতে প্ৰথম ইণ্টাৰভিউ আছিলে চাগে? প্ৰথম ইণ্টাৰভিউ আছিলে, মই SSCGD প্ৰথমে দিছিলোঁ। এনেই বেলেগ ইণ্টাৰভিউ দিছিলা নেকি? বেলেগ ইণ্টাৰভিউ মই আছাম পুলিচত দিছিলোঁ, APR দিছিলোঁ। একে বয়সতে দিছিলোঁ, তেতিয়া APR আছিলে। তেওঁ আৰু এটা কথা কওঁ, APRতো তেওঁ ৰিটেন দিবৰ কাৰণে আহিছিলে, নাম্বাৰো ভাল আছিলে ফিজিকেলত, কিন্তু এয়া ট্ৰেইনিং এতিয়া দি আছে আৰু এটা পালে, সেইকাৰণে সেইটো নগ'লে আৰু। তো তেওঁৰ পৰা জানিম যে তেওঁ এক্সামৰ বাবে কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলে, SSC এক্সামৰ বাবে কিমান সময় পঢ়িছিলা বা কোনটো ছাবজেক্ট বেছি পঢ়িছিলা, কেনেকৈ পঢ়িছিলা? মই এনেই বিশেষ সিমান পঢ়া নাছিলোঁ, তেতিয়া মই যিহেতু কলেজতে পঢ়ি আছিলোঁ। তো তেতিয়া মই যেতিয়া SSCGD মোৰ এডমিটখন আহিছিল, অহাৰ আগত মই সেইকেইদিনত খুব ভালদৰে পঢ়িছিলোঁ, খুব ভালদৰে পঢ়িছিলোঁ। ফৰ্মুলাবিলাক অলপ ভালদৰে শিকিছিলোঁ, মেথছবিলাক কৰিছিলোঁ। আৰু মই বেছিকৈ ৰিজনিং আৰু গ্ৰামাৰ চাইছিলোঁ। ৰিজনিং গ্ৰামাৰ মই বেছিকৈ কৈছোঁ। ৰিজনিং গ্ৰামাৰতে মই বেছিভাগ ৰিজনিং আৰু গ্ৰামাৰতে মই আৰু কোনটো ছাবজেক্ট প্ৰিয় ছাবজেক্ট, কোনটো ছাবজেক্টত মাৰ্কছ বেছি পাইছিল? আৰু মই ৰিজনিঙত পাইছোঁ, ৰিজনিং আৰু গ্ৰামাৰ। ৰিজনিঙত 18 পাইছিলোঁ আৰু গ্ৰামাৰত মই 23 পাইছিলোঁ। গ্ৰামাৰ কি ইংলিছ কৈছিলা নে হিন্দী? ইংলিছ 23 পাইছিলোঁ মই। ঠিকে আছে। এনেও এই দুটা ছাবজেক্টে মেইন, আৰু এতিয়াতো আপোনালোকৰ জানে টাইমো কমাই দিলে, তো চিন্তা কৰিব নালাগে। আপোনালোকৰ কাটঅফো ইমান নাযায় বিশেষ, যাৰ নেকি 50 আপ আছে, 60 ওচৰা-ওচৰি আছে, তেওঁলোকৰ নিশ্চয় ফিজিকেলৰ বাবে নাম আহি যাব। তো আৰু তেতিয়া মই এটা কথা ক'ব বিচাৰোঁ, যদি ফিজিকেলৰ যেতিয়া কাট অফটো আহিব, তাৰ পৰা যদি আপোনালোকৰ 10-10+ থাকে, ভাবি ল'ব আপোনালোকৰ 100%। যদি গোটেইখিনি ষ্টেপ আপোনালোকে সম্পূৰ্ণ কৰিব পাৰে, তেতিয়াহ'লে ফাইনেল মেৰিটত যাব পাৰিব। মই কথাটো আপোনালোকে গম পালে কেনেকৈ পঢ়িছিলে। আৰু এটা কথা সুধোঁ, কিমানমান মাৰ্কছ পাইছিলে? এইটো মেইন। মাৰ্কছ মই 44 পাইছিলোঁ। ঠিকে আছে। 44ও বহুত আচলতে নিগেটিভ মাৰ্ক আছিলে কাৰণে। তো আৰু এটা কথা সুধিম, তোমাৰ ফিজিকেলৰ বাবে কেনেকৈ প্ৰেক্টিছ কৰিছিলা, কিমান সময়? ফিজিকেলত মই ইমান প্ৰেক্টিছ কৰা নাছিলোঁ বাৰু। প্ৰেক্টিছ কি যিমানখিনি সময় কৈছিলা ভালকৈ ৰানিং কৰিছিলোঁ। APR আমাৰ যিটো ৰানিং হৈছিল সেইটো আগে হৈছিল। APRটো 3200 মিটাৰ হয় ৰানিং। 3200 মিটাৰ কাৰণে মই প্ৰেক্টিছ কৰি আছিলোঁ। 5 কিলোমিটাৰ মই ৰানিং কৰাই নাছিলোঁ। 3200 মিটাৰ মই ফিজিকেলত পাছ কৰিছিলোঁ। তাৰপিছত আৰু ইফালে 3200, 1800 আছিল বাকী 1800। তেনেকৈ মই এসপ্তাহ প্ৰেক্টিছ কৰিছিলোঁ। যেতিয়া SSCGD এডমিট আহিছিল, ফিজিকেলৰ যিটো এডমিট, এসপ্তাহ আগত মই 5 কিলোমিটাৰ ৰানিং কৰিছিলোঁ। তাৰপিছত তেতিয়া মই চাইছোঁ, তেতিয়া মোৰ টাইমিং আছিলে 23 মিনিট কিমান ছেকেণ্ড আছিলে, বেছিলে। তাৰপিছত কথাটো এনেকুৱা, আপোনালোকে যিখিনি সময় ৰানিং কৰে ভালকৈ লং ৰানিং কৰক আৰু নিজক কনফিডেঞ্চ ৰাখক, মনত কনফিডেঞ্চ, জোচ। ফৌজত আহিব লাগে যেতিয়া জোচ লাগিবই। কথাটো এনেকুৱা হ'ল, যোনে পুলিচত ইণ্টাৰভিউ দিয়ে, 3200 মিটাৰ ৰানিং কমপ্লিট কৰিব পাৰে, পাছ কৰিব পাৰে, কোৱালিফাইড, তেওঁলোকৰ কাৰণে 5 কিলোমিটাৰটো ইজি পাৰে, পাৰিবই, পাছ কৰিব, ফিট ইজি হৈ যাব। আৰু মেডিকেলৰ বাবে মেণ্টেলি কেনেকৈ প্ৰিপেৰেশ্যন হৈছিলে? আগতেতো মেডিকেল একো দিয়া নাছিলে। মেডিকেলৰ মই ৰিমেডিকেল পাইছিলোঁ। ৰিমেডিকেল মোৰ মেডিকেল এই চিলচৰ তাত হৈছিল। ৰিমেডিকেল মোক দিছিলে ফ্লেট ফুটত দিছিলে। ফ্লেট ফুট মোৰ নাছিলেই, কিন্তু তাতে ডক্টৰে চোৱা নাছিল, প্ৰথমত কৰ্ণেলে চাইছিল সেইটো কাৰণে মোক ৰিমেডিকেল দিছিলে। ৰিমেডিকেল মোৰ চুখবি দিছিল। তাৰপৰা ফিট হ'লোঁ আৰু এতিয়া ফাইনেল মেৰিটত নাম আহিছে, ভাল লাগিল আৰু।
বাৰু তোমাক মানে আৰু এটা কথা সুধোঁ মানে ইমান কম বয়সতে তুমি এটা চেণ্ট্ৰেলৰ চাকৰি লাভ কৰিবলৈ সক্ষম হৈছা য'ত নেকি মানুহে ইণ্টাৰভিউ মাৰি মাৰি বুঢ়া হৈ যায় তো ইমান কম বয়সতে পায় তোমাৰ মনৰ অনুভৱ কেনেকুৱা অনুভৱটো ঠিকে ভালে লাগিছে মানে মই ভবা নাছিলোঁ মই তেতিয়া কলেজত পঢ়ি আছিলোঁ মই ফাৰ্ষ্ট চেমত মই এডমিশ্যন লৈছিলোঁ তাৰপিছত এডমিশ্যন পঢ়ি আছিলোঁ ফাৰ্ষ্ট চেমত তাৰপিছত আৰু তেতিয়া SSCGD যেতিয়া মই দিছোঁ মই ভবা নাছিলোঁ যে SSCGD পাই যাম বুলি প্ৰথম ইণ্টাৰভিউ দিছোঁ মই অকণমান হেৰি আছিলোঁ মানে আৰু ভাবি আছিলোঁ যি হয় হ'ব আৰু মানে ইমান এটা টেনশ্যন কৰা নাছিলোঁ প্ৰথম মানে যিটো ষ্টাৰ্ট কৰিছোঁ মানে চাকৰি ক্ষেত্ৰত চ' তাৰপিছত আৰু তেনেকৈ আহি গ'ল মাৰ্কছটো ভাল আছিল অলপ কষ্টও কৰিলোঁ তাৰপিছত তেনেকৈ আহিল তেনেকৈ আজি সফলতা পালোঁ ভাল লাগিছে তুমি এতিয়া যিখিনি ল'ৰাই নেকি ৰানিং কৰি আছে বা ইণ্টাৰভিউ দিছে তেওঁলোকক তুমি কি ক'বা মই এটাই কথা ক'ম তেওঁলোকে প্ৰিপেৰেশ্যনটো কৰি থাকিব লাগে পিছত মানে ফলটোৰ কথা চিন্তা কৰিব নালাগে সেইটো ফলটো আপুনি পাবই কষ্ট কৰিলে পাবই যেতিয়া আৰম্ভণি কৰিব আপুনি আৰম্ভণি কৰাৰ পিছত সমাপ্তটো থাকিবই সেইটো টেনশ্যন কৰিব নালাগে কেতিয়া কি হৈ যায় ক'ব নোৱাৰি খালি মানে লাগি থাকিব লাগে মইতো বহুতবাৰ ইণ্টাৰভিউ মাৰিছোঁ মোৰ কথা গম পায় তেওঁতো এবাৰতে পাইছে তো সেইটোৱে আৰু আপোনালোকে লাগি থাকক আৰু যিসকল নেকি এতিয়া ৰানিং কৰি আছে মানে যিসকল এতিয়া SSCGD নাম আহিব ৰানিং কৰিছে তেওঁলোকে ভালকৈ ৰানিং কৰক ৰানিং ষ্টাৰ্ট কৰি দিয়ক তো ভিডিঅ'টো এইটোৱে আছিল আৰু শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জয় হিন্দ জয় ভাৰত